হেল্ল' এভৰিৱান, চুমুছ ফুড গেলেৰীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পটলৰ এটা খুব ধুনীয়া, খুব টেষ্টি ৰেচিপি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আহক তেনেহ'লে আজিৰ ৰেচিপিটোৰ দিশে আগবাঢ়োঁ। পটলৰ এই ৰেচিপিটো বনাবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 6টা পটল আৰু পটলকেইটাৰ বাকলিটো চুচি লৈ ভালদৰে ধুই এইদৰে টুকুৰা কৰি লৈছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে পটলকেইটা গোটাকৈও ৰাখিব পাৰে, কিন্তু তেতিয়া মাজেদি অকিয়াই ল'ব লাগিব। আৰু লৈছোঁ 2টা মিডিয়াম চাইজৰ আলু, আৰু আলুকেইটাও মই এইদৰে টুকুৰা কৰি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ এইদৰে মিহি মিহিকৈ কুটি লৈছোঁ। আধা কাপ কেঁচা বাদাম লৈছোঁ। সৰু চামুচেৰে এচামুচ জিৰা গুড়ি লৈছোঁ, এচামুচ কাশ্মীৰ জলকীয়া গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ গৰম মছলা গুড়ি, আধা চামুচ হালধি গুড়ি, এচামুচ আদা নহৰু বটা, সোৱাদ অনুসৰি নিমখ, সৰু চামুচেৰে আধা চামুচতকৈ অকণমান কম চেনি লৈছোঁ, আৰু লৈছোঁ প্ৰয়োজন মতে মিঠাতেল। প্ৰথমতে মই এখন টাৱা গৰম কৰি লৈছোঁ আৰু তাত কেঁচা বাদামখিনি দি একেবাৰে ল' ফ্লেমত 5 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ। বাদামখিনি মই হেতাখনেৰে লৰাই লৰাই ভাজি আছোঁ, নহ'লে তলফালৰ পৰা পুৰি আহিব আৰু বাদামখিনি খাবলৈ তিতা লাগিব। 5 মিনিটমানৰ পিছত যেতিয়া বাদামখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলাইছে আৰু এইখিনি ফাটি ফাটি গৈছে, তেতিয়া মই বাতি এটালৈ কাঢ়ি ৰাখিছোঁ। এতিয়া এটা কেৰাহী গৰম কৰি তাত ডাঙৰ চামুচেৰে 4 চামুচমান জোখৰ মিঠাতেল দিছোঁ, আৰু তেলখিনি গৰম হোৱাত তাত কাটি থোৱা পটলখিনি দি ভাজি লৈছোঁ। পটলখিনি প্ৰায় 80% মান সিজাৰ পাছত এইখিনি নমাই ৰাখিছোঁ। একেদৰেই মই সেইখিনি তেলতে আলুখিনিও ভাজি লৈছোঁ। এতিয়া ভাজি থোৱা বাদামখিনি ঠাণ্ডা হোৱাৰ পাছত এইদৰে হাতেৰে মোহাৰি তাৰ বাকলিখিনি এৰুৱাই দিছোঁ আৰু এটা মিক্সি জাৰত দি দিছোঁ। আৰু এতিয়া ইয়াত আধা কাপতকৈ অকণমান কম পানী যোগ কৰিছোঁ আৰু এটা মিহি পেষ্ট তৈয়াৰ কৰি লৈছোঁ। এতিয়া কেৰাহীটোত ৰৈ যোৱা তেলখিনিৰ সৈতে আৰু এচামুচ মিঠাতেল দি দিছোঁ আৰু তাত কুটি ৰখা পিঁয়াজখিনি দি দিছোঁ। 1 মিনিটমান ভজাৰ পাছত পিঁয়াজখিনিয়ে যেতিয়া এটা সোণালী ৰং ধৰিছে, তেতিয়া তাত আদা নহৰু বটাখিনি দি দিছোঁ। আদা নহৰুখিনিও ভজাৰ পাছত যেতিয়া ইয়াৰ পৰা কেঁচা গোন্ধটো গুচি গৈছে, তেতিয়া ইয়াত হালধি, জিৰা গুড়ি, কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু ধনিয়া পাউডাৰখিনি দি দিছোঁ। গৰম মছলাখিনি মই এতিয়াই দি দিয়া নাই, সেইখিনি মই পিছত ব্যৱহাৰ কৰিম। এতিয়া গোটেই মছলাখিনি ভালদৰে মিহলাই লৈছোঁ আৰু এতিয়া ইয়াত ভাজি থৈ দিয়া আলু আৰু পটলখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। 2 মিনিটমান সময় ভাজি লৈ ইয়াত অকণমান নিমখ দিছোঁ। আকৌ গোটেইখিনি ভালদৰে মিলাই দিছোঁ। 2 মিনিটমান আকৌ এনেদৰে ভজাৰ পাছত ইয়াত বাদামৰ পেষ্টখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। এইখিনি 1 মিনিটমানৰ কাৰণে আকৌ ভাজি লৈ মিক্সিত লাগি থকা বাদামৰ পেষ্টখিনিৰ সৈতে পানী অকণমান মিহলাই ইয়াতে দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ইয়াত গৰম মছলাখিনি দি দিছোঁ।
গোটেইখিনি ভালদৰে মিহলাই লৈ তাত আৰু 1.5 কাপ পানী দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। এতিয়া ঢাকোন লগাই 2 মিনিটমানৰ কাৰণে সিজিব দিছোঁ। 2 মিনিটমানৰ পিছত ইয়াত আধা চামুচতকৈ অকণমান কম চেনি দি দিছোঁ। অকণমান চেনি দিলে এই আঞ্জাখনৰ এটা বৰ ধুনীয়া সোৱাদ হয়, কিন্তু একেবাৰে কম পৰিমাণত দিব লাগে, নহ'লে এইখিনি বেছি মিঠা হৈ যাব। 1 মিনিটমান এনেদৰে ৰাখি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া বাদামৰ সৈতে ৰন্ধা পটলৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গৈছে। এই আঞ্জাখন ৰুটি, লুচি, পোলাও বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। বিশেষকৈ ৰুটি বা লুচিৰ লগত এই আঞ্জাখন খাবলৈ বেছি ভাল লাগে। আপোনালোকেও এনেদৰে বনাই খাই চাব পাৰে যদিহে আগতে এনেকৈ খোৱা নাই। এবাৰ খোৱাৰ পাছত আপোনালোকৰ আকৌ খাবলৈ মন যাব। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টৰ জৰিয়তে জনাবচোন। যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আন এটি ধুনীয়া ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।